সো হাই হেল্ল নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল মান ব্লগ সকলকে জনাই স্বাগতম মই ভিডিঅ'লৈ গাইছ আৰু আজি আহিছোঁ গাইছ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত গাইছ আছে সোণালী জয়ন্তী কেইদিনমান পিছত আৰু শুনিছোঁ এইবাৰ আহিব গাইছ মামা মানে হেমন্ত মামা আহিব সোণালী জয়ন্তীত সো কলেজখনত কেনেকুৱা কি একদম মহা আয়োজন কৰিছে বুলি শুনিছোঁ কেনেকুৱা কি কৰিছে সকলোবোৰ দেখাম অলপ ভিডিঅ'টো স্কিপ নকৰে চাই থাকক গাইছ সো ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ মই আছোঁ এতিয়া এৰাবিক ডিপাৰ্টমেণ্টৰ আগত এৰাবিক ডিপাৰ্টমেণ্টৰ মোৰ লগত কোনো সংযোগ নাই গাইছ মই এৰাবিক লোৱাও নাই নাজানো সো আপোনালোক কি ডিপাৰ্টমেণ্ট আছে এখন কলেজত সকলোবোৰ দেখাইছোঁ অলপ ভিডিঅ'টো স্কিপ নকৰে চাই থাকক গাইছ তো গাইছ ইটো আছে ডিপাৰ্টমেণ্ট অফ ষ্টেটিষ্টিক্স মানে 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 আৰু গাইছ পৰিসংখ্যা বিভাগ গাইছ লগতো জানে ভালকৈ ইপিনে গাইছ চাওঁ কলেজখন কিমান ধুনীয়া একদম আমাৰ কলেজখন মানে মোৰ নহয় গাইছ মই এইখনত নপঢ়োঁ বেলেগ এখন পঢ়িছোঁ আহিম বাৰু নেক্সট বছৰ এইখনত চ' আজি এনে আহিলোঁ গাইছ ঘৰৰ ওচৰৰ কলেজ বুলি দেখাই দিওঁ এবাৰ গাইছ এইটো হ'ল লেবৰেটৰী গাইছ চাওক ভিতৰত গাইছ দেখাইছোঁ আপোনালোকক ভিতৰত বাৰু চাইছ দেখা গৈছে অলপ অলপ বাট মোৰ ভালকৈ দেখা নাযায় দুৱাৰ বন্ধ আছে তালা মাৰা আছে মানে গাইছ আৰু এইখন চাগত কিবা এইটো ভূটানী ডিপাৰ্টমেণ্টে কিবা বনাইছে এখন গাইছ ডিপাৰ্টমেণ্ট অফ ভূটানী গাইছ ভূটানী ডিপাৰ্টমেণ্ট ফিজিক্স গাইছ ফিজিক্স মেইন আমাৰ ডিপাৰ্টমেণ্ট অফ জুলজি গাইছ জুলজি ডিপাৰ্টমেণ্ট জুলজি ডিপাৰ্টমেণ্ট আছে এইখন চাওক কিবা বনাইছে ৱাল মেগাজিন এখন চাওক ৱাল মেগাজিনখন ডিপাৰ্টমেণ্টটো বহুতেই আছে এইবাৰ হ'ল কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টটো চাওঁ অলপমান গাইছ কিবা ভিতৰত দেখা যায় নেকি মানে চব বন্ধ আছে দুৱাৰ খিৰিকী দুৱাৰে আমি জুকি চাম গাইছ মানে চাব গাইছ অলপ অলপ দেখা গৈছে গাইছ সেইখিনিয়ে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট গাইছ গাৰ্লছ কমন ৰুম সোমাম নেকি কিন্তু তাতে ভিতৰত 500 টকা গাইছ মোৰ 500 টকা নাই দিবলৈ মন নাই গতিকে গাৰ্লছ কমন ৰুম নোসোমাওঁ বেয়া পাই লাভ নাই সেইখন নটিছ বৰ্ড কোনখন নটিছ বৰ্ড মানে গাইছ এইখনৰ কলেজৰ নটিছ বৰ্ড চাওক ইয়াতে বহুত ধৰণৰ নটিছ দিয়া আছে ইয়াতে এইবোৰৰ নটিছ দিয়া আছে কিন্তু এইবোৰ আমাৰ কোনো কামত নহয় গাইছ আগলৈ যাই থাকোঁ বলক এইটো হ'ল মেইন অফিচ গাইছ য'ত আমাৰ মহান শিক্ষাগুৰুসকল বহি থাকে শ্ৰদ্ধা তেওঁলোকে বহি থাকে তালা মাৰা গাইছ মেইন হ'ল তালা মাৰা কলেজ আছে গাইছ বন্ধ তথাপিও আহিছোঁ গাইছ ভিডিঅ' বনাব কথা নাই বাৰু এইপিনে চাওক গাইছ এইখন হ'ল অফিচ মানে প্ৰিন্সিপাল ছাৰ অফিচৰ এইটো গাইছ মেইন কাৰ্যালয় তাৰপিছত হ'লে এইবোৰ হ'ল গাইছ চাওক কিবা অলপমান দিয়া আছে ইমান ধৰিব নোৱাৰোঁ যদিও তাৰপিছত এইখন হ'ল গাইছ আৰু গাইছ কলেজটো এবাৰ দেখাইছোঁ ভালকৈ চাওক ভিতৰখনটো কেনেকুৱা একদম আমাৰ প্ৰিন্সিপাল ছাৰ অফিচ একদম ধুনীয়া লাগিছে এবাৰ আহিলোঁ প্ৰিন্সিপাল ছাৰ অফিচ গাইছ এইখন হ'ল আমাৰ প্ৰিন্সিপাল ছাৰৰ সদৰ নাম হ'ল আমাৰ ডক্টৰ কমল চন্দ্ৰ পাঠক গাইছ তেওঁ আছে এইখন কলেজৰ বৰ্তমান প্ৰিন্সিপাল চ' ভিডিঅ'টো আগলৈ চাই থাকক গাইছ তো গাইছ আমি কলেজৰ আধাতে দেখাওঁ আপোনালোকক আৰু এতিয়া অলপমান বাকী আছে সেইবোৰ দেখাম আৰু এইপিনে চাওক গাইছ কলেজৰ কনষ্ট্ৰাকশ্যন চলি আছে পুৰা একদম কামৰ কাৰণে ৰেডি হৈ আছে সকলোৱে চ' দেখাইছোঁ আপোনালোকক কনষ্ট্ৰাকশ্যন চলি গাইছ ভিডিঅ'টো পৰে এইবোৰ হ'ল কলেজৰ কনষ্ট্ৰাকশ্যন গাইছ মানে বহুতো আৰু ৰুম ওলাই আছে গম নাপাওঁ কিহৰ পৰা ওলাইছে এইপিনে চাওক গাইছ এটা আছে ডিপাৰ্টমেণ্ট অফ মেথছৰ ডিপাৰ্টমেণ্ট গাইছ আৰু এইপিনে হ'ল ডিপাৰ্টমেণ্ট অফ ইকনমিক্স গাইছ মানে একদম শেষ প্ৰান্ত আছে ইকনমিক্স এইপিনে চাওক মানে নতুনকৈ আৰু ৰুম বনাই আছে মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে এইপিনে চাওক এইপিনে হ'ল বহুত ডাঙৰ এৰিয়া হয় গাইছ কলেজৰ আৰু গাইছ এইবাৰ যাই আছোঁ আমি কমাৰ্চ ডিপাৰ্টমেণ্টত চাব আপোনালোকে কমাৰ্চ ডিপাৰ্টমেণ্টত কিছু দেখাম গাইছ এইবাৰ আহিলে আমি কমাৰ্চ ডিপাৰ্টমেণ্টৰ মানে গাইছ ময়ো কমাৰ্চৰে হয় মানে এতিয়া অহা নাই এইখনত আহিম গাইছ এইবছৰ তো কমাৰ্চ ডিপাৰ্টমেণ্ট অলপমান দেখাইছোঁ আপোনালোকক চাই চাওক গাইছ ভিডিঅ'টো তো গাইছ এইখন হ'ল কমাৰ্চ ডিপাৰ্টমেণ্ট মানে কমাৰ্চৰ হয় এইখন তো যাই কিনে দেখাইছোঁ গাইছ ৱেলকাম টু কমাৰ্চ গাইছ ডিপাৰ্টমেণ্ট অফ কমাৰ্চ কমাৰ্চ ডিপাৰ্টমেণ্ট হয় ইপিনে আছে গাইছ প্ৰথম ৰুমটো কি আছে বিকম থাৰ্ড ছেমিষ্টাৰ এইটো হ'ল বিকম থাৰ্ড ছেমিষ্টাৰ গাইছ তাৰপিছত এইপিনে হ'ল গাইছ বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ মানে বিকম ফাৰ্ষ্ট ছেমিষ্টাৰ এই দুটাই আছে গাইছ ফাৰ্ষ্ট আৰু থাৰ্ড মানে মাজতে ছেকেণ্ডটো আছে এৰি থৈ আহিলোঁ আমি তো এইবাৰ আমি উঠিব লাগিছোঁ গাইছ কমাৰ্চ ডিপাৰ্টমেণ্টৰ ওপৰত গাইছ মানে ছাদৰ ওপৰত তো চাওঁ তাৰ ওপৰত কি দেখা যায় বলক গাইছ গাইছ এইবাৰ উঠিছোঁ কমাৰ্চ ডিপাৰ্টমেণ্টৰ গাইছ একদম ওপৰত আৰু ইয়াৰ পৰা চাওক গাইছ ভিডিঅ' বৰ ধুনীয়া দেখা যায় গাইছ তো গাইছ এইপিনে হ'ল পেণ্ডেলৰ কাম চলি আছে গাইছ চাওক আপোনালোকে পেণ্ডেলৰ কাম মানে সোণালী জয়ন্তীৰ কাৰণে পেণ্ডেলৰ কাম সৰস্বতী পূজা ইনক্লুডিং আছে গাইছ মানে যোগ হৈ আছে চ' দেখাইছোঁ আপোনালোকে জুম কৰি দেখাইছোঁ চাওক গাইছ তো গাইছ এইখন হ'ল গাইছ মানে গ্ৰীণ হাউচ মানে কলেজৰ গ্ৰীণ হাউচ আৰু এইপিনে ভূটানী ডিপাৰ্টমেণ্টৰ সন্মুখতে আছে গাইছ গ্ৰীণ হাউচটো চাই লওক আপোনালোকে এইটো হ'ল গ্ৰীণ হাউচ আৰু এইখনৰ ফিল্ডখন দেখাইছোঁ আপোনালোকক আৰু গাইছ বলক আমি দেখাইছোঁ কলেজৰ চৌপাশটো দেখাইছোঁ গাইছ এইবাৰ এইখন হ'ল কলেজৰ ফ্ৰণ্ট ছাইড
ধুনীয়াকৈ ৰাখিছে গাইছ ফ্ৰণ্ট চাইডটো চাওক একদম আৰু গাইছ সোণালী জয়ন্তী উপলক্ষে গাইছ ধুনীয়া কালাৰ কৰিছে সকলো কলেজ গোটেই কলেজখনে গাইছ ধুনীয়াকৈ কালাৰ কৰিছে নতুনকৈ কৰিছে গাইছ চাই লওক আপোনালোকে তো গাইছ চাওক মানে সোণালী জয়ন্তীৰ কাৰণে গাইছ মঞ্চ বনাইছে এখন ধুনীয়াকৈ আৰু এইপিনে কৰিছে পেণ্ডেল গাইছ আৰু এইখন ফিল্ডখন চাওক গাইছ মানে বহুত ডাঙৰ ফিল্ড হয় এইখন আমাৰ BBC কলেজৰ গাইছ বহুত ডাঙৰ ফিল্ড হয় আৰু ইয়াতে বহুত ধৰণৰ খেলা হয় গাইছ বছৰে বছৰে ফুটবল খেলৰ পৰা ক্ৰিকেট খেলা আদি কৰি বহুত খেল হয় আৰু গাইছ চাওক কিমান ধুনীয়াকৈ পেণ্ডেল বনাইছে ইয়াতে তো গাইছ সবিশেষ দেখালোঁ আপোনালোকক কলেজৰ মানে বন্ধ কলেজ যদিও তথাপিও আহিছোঁ কিবা অলপ হ'লেও দেখাইছোঁ আপোনালোকক আৰু গাইছ সোণালী জয়ন্তীত আহিম ভালকৈ ভিডিঅ' বনাম চ' সেইবোৰ চাব চ' আজিলৈ এইখিনিয়ে গাইছ চ' প্লিজ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ জয় অসম